يوم نقول لجهنم هل امتلأت وتقول هل من مزيد وأزلفت الجنة للمتقين غير بعيد সেইদিনাখন মই জাহান্নামক সুধিম তুমি পৰিপূৰ্ণ হৈছানে জাহান্নামে ক'ব আৰু কিবা আছেনে আৰু জান্নাতক আল্লাহ বিৰুসকলৰ ইমান নিকটৱৰ্তী কৰা হ'ব যে মাজত কোনো দূৰত্ব নাথাকিব هذا ما توعدون لكل أواب حفيظ তেওঁলোকক কোৱা হ'ব তোমালোকক ইয়াৰে প্ৰতিশ্ৰুতি দিয়া হৈছিল প্ৰত্যেক খুদা অভিমুখী আৰু আল্লাহৰ বিধান সংৰক্ষণকাৰীৰ বাবে من خشي الرحمن بالغيب وجاء بقلب منيب যিয়ে পৃথিৱীত দয়াময়ক নেদেখাকৈয়ে ভয় কৰি চলিছিল আৰু আজি আল্লাহ অভিমুখী অন্তৰলৈ উপস্থিত হৈছে ادخلوها بسلام ذلك يوم الخلود তোমালোক শান্তিৰে জান্নাতত প্ৰৱেশ কৰা এয়া অনন্ত জীৱনৰ দিন لهم ما يشاءون فيها ولدينا مزيد তাত তেওঁলোকে যি বিচাৰিব সেয়াই পাব বৰং মোৰ ওচৰত আৰু বেছিহে আছে وكم أهلكنا قبلهم من قرن هم أشد منهم بطشا فنقبوا في البلاد هل من محيص আৰু মই সিহঁতৰ পূৰ্বে বহুতো প্ৰজন্মক ধ্বংস কৰিছোঁ যিসকল শক্তি সামৰ্থ্যৰ ক্ষেত্ৰত ইহঁততকৈও প্ৰবল আছিল সিহঁত দেশে বিদেশে ঘূৰি ফুৰিছিল তথাপি সিহঁতৰ কোনো পলাবৰ ঠাই আছিল জানো إن في ذلك لذكرى لمن كان له قلب أو ألقى السمع وهو شهيد নিশ্চয় ইয়াৰ মাজত এনে ব্যক্তিৰ বাবে উপদেশ নিহিত আছে যাৰ অন্তৰ আছে অথবা যিয়ে মনোযোগেৰে কৰ্ণপাত কৰে